এইজন হৈছে নীলোৎপল। নীলোৎপল অতি দৰিদ্ৰ ঘৰৰ ল'ৰা আছিল। তাৰো জীৱনত আন ল'ৰাৰ দৰে বহুত আশা, বহুত সপোন আছিল। কিন্তু নিষ্ঠুৰ সময়ে তাৰ সকলো সপোন নিঃশেষ কৰি থৈ গ'ল। আহকচোন তাৰ জীৱনত এনেকুৱা কি ঘটনা হ'ল এবাৰ আমি চাওঁ। ক'ত গৈছিলে বোপাই? তই এনেকৈ অনাই বনাই ঘূৰি ফুৰি থাকিলে কি হ'ব? পঢ়া শুনাও শেষ কৰিলি, এতিয়া আৰু ঘৰত থাকিলে কি লাভ হ'ব? কিবা এটা কৰ বোপাই। মই যাম দিয়া মা। ইণ্টাৰভিউ ৰিজাল্টটো লৈহে বাট চাই আছোঁ। আৰু যদি এইকেইদিনৰ ভিতৰত ৰিজাল্টটো নাহে, মই মা গুৱাহাটীলৈ যোৱাই সিদ্ধান্ত কৰিছোঁ। মোৰো মন যায় মাক সুখত ৰাখিবলৈ। এনেকৈ আৰু মোক কিমান কষ্ট কৰি খুৱাবি? শুনিছা ভাই? সৰুৰে পৰা বহুত কষ্টত ডাঙৰ হ'লোঁ। মায়ো আৰু এনেদৰে আৰ ঘৰত কাম কৰি তাৰ ঘৰত কাম কৰি কিমান দিন খুৱাব। অন্ততঃ চাকৰি এটা হ'লে মাৰ এই দুখখিনি গুচি লৈ। ঠিকে কৈছা ব্ৰ। আৰু জীৱনত মাক সুখত ৰখাটো মোৰ এটা ডাঙৰ সপোন। হয়, তুমি ঠিকে কৈছা। মোৰো ছেম একেই প্ৰব্লেম। ময়ো ঘৰখনৰ দায়িত্ববোৰ পালন কৰি আছোঁ। যদিও চাকৰি এটা থকা হ'লে ঘৰখনৰ দায়িত্ববোৰ নিয়াৰিকৈ পালন কৰিব পাৰিলোঁহেঁতেন। আমাৰ জীৱনটো এনেকৈয়ে যাব নেকি ব্ৰ? তাকেহে। কিমান টকা লাগে? আমাৰ দেউতা চাকৰি কৰে, বস্তা দি লাগিলেও আনি দিব পাৰে। ইমান যদি টকাই আছে তই বিয়াখন পাতি নলয় কিয়? যদি কাৰোবাৰ লগত ছোৱালী বোকা পানী ফালি হ'লেও আহিব। আহিব দে তাৰ কাৰণে বোকা পানী ফালি। চাবে মই যে ইণ্টাৰভিউটো দিছিলোঁ, ইণ্টাৰভিউটো ভাল হোৱাৰ মেছেজ আহিছে। কি ক? কি ক? বহুত ভাল খবৰ। পাৰ্টি সন্ধিয়া হ'ব। মই মাক খবৰটো দিওঁ আগতে। মই মাক খবৰটো দিয়া হ'ব। মই গধূলি লগ কৰি আছোঁ। গধূলি কথাখিনি কৈ জানা? না মই গধূলি লগ কৰি কৈ আছোঁ। মোৰ ইণ্টাৰভিউটো ভাল। অ মা, মা কি হ'ল বোপাই? ইমান উধাটো খাই আহিছ যে? কি হৈছে মানে মা, মই যে ইণ্টাৰভিউটো দিছিলোঁ, ইণ্টাৰভিউটো ভাল হৈছে মা। এইমাত্ৰ মোৰ মোবাইলত মেছেজ আহিছে। হয় নেকি? ভালেই হ'ল দিয়া। ভগৱানে যে আমাক অৱয়সত চকু মেলি চালে। হেল্ল'। হেল্ল', হয় ভাইটি, তোমাৰ নাম নীলোৎপল চলিহা হয়নে? হয়। হয়, তুমি যে এটা ইণ্টাৰভিউ দিছিলা, তুমি সেইটোত ৰিজাল্টটো ভাল কৰিছা। হয় নেকি? ভাইটি, তোমালৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ ছাৰ। তোমালৈ এপইণ্টমেণ্ট লেটাৰখন পঠাই দিয়া হ'ব। তাৰ আগতে তুমি এবাৰ মোক লগ কৰিবা। হয় ছাৰ। লগ কৰিব আহোঁতে 2 লাখ টকা এটা লগত লৈ আহিবা তুমি। নহ'লে এপইণ্টমেণ্ট কৰাই দিব নোৱাৰিম তোমাক। আমাৰ হাতত কেণ্ডিডেট বহুত। ইমানবোৰ টকা ক'ৰ পৰা দিওঁ ছাৰ? মই অতি দুখীয়া ঘৰৰ ল'ৰা ছাৰ।
দেউতা নাই। আনৰ ঘৰত কাম কৰি মায়ে ঘৰখন চলাই আছে। নিজৰ বুলিবলৈ খেতি মাটিও নাই ছাৰ। ছাৰ, ইমানখিনি টকা ছাৰ আপোনাক মই কেনেকৈ দিওঁ ছাৰ? তেতিয়াহ'লে তুমি ঘৰতে থাকা, তুমি চাকৰিৰ যোগ্য নহয়। তাতে আছে ভিতৰত, চাই লোৱাচোন। অ' মা, লগৰ ল'ৰা এজনে ফোন কৰিছিলে। হোটেলত কাম এটা ওলাইছে বোলে, মোক মাতিলে ফোন কৰি। মই যাব ওলালো মা, দেৰি নকৰোঁ। তই আশীৰ্বাদ কৰিবি, আৰু কিবা অসুবিধা হ'লে মই নাম্বাৰটো দি থৈ যাম, ফোন কৰিবি। আমি মানে ক'ত যোৱা? মই কোৱা নাই লগৰজনে মাতিছে বুলি, হোটেলৰ কাম এটা ওলাইছে বোলে। তাতে হেনো চেলাৰী 6,000 টকাকৈ দিব। মা, পইচা পাতিটো নাই, আপুনি জানেই। আশীৰ্বাদ দিয়া মা, মই যাওঁ, আপুনি ভালে ভালে থাকিবা। দেহাটো বেয়া লাগিছে। মা বা ক'ত গ'ল? অ' মা, মা। অ' বোপাই, তই আহিলিয়ে যে? লকডাউন দিলেও মা, আৰু এবছৰ দোকান পোহৰ সকলো বন্ধ, ক'তো যাব নোৱাৰিম। একো নহয় দিয়া বাবা, ভগৱানে চব ঠিক কৰিব। দাদা নমস্কাৰ। নমস্কাৰ ভাইটি। কোৱাচোন। মই এটা কাম বিচাৰি আপোনাৰ ওচৰত আহিছিলোঁ, হ'ব নেকি? কাম মানে কাম দোকানত ইমান চেল পাতি ইমান ভাল নহয়। এতিয়া কামত ধৰা ৰাখিব আমাৰ দিগদাৰ হ'ব। আমিতো দিনত 200-250 টকা পাওঁ, আমাৰে চলা দিগদাৰ হ'ব। এতিয়া এনেকৈ মানুহ এটা পটককৈ ৰাখিব আমাৰো দিগদাৰ, নোৱাৰিম নহয় ভাইটি। এবাৰ চেষ্টা কৰিছোঁ। নাই বেয়া নাপাব ভাইটি, আমি তাত কাম নহ'বই। আমিয়ে কিবাকৈ চলি আছোঁ, বহুত হেৰিত চলি আছোঁ লকডাউনৰ ভিতৰত। ঠিক আছে। দাদা নমস্কাৰ। কোন তুমি? মই এটা কামৰ কাৰণে আপোনাৰ ওচৰত আহিছিলোঁ। কি কাম কৰে? যি কাম হ'লেও হ'ব। নাম কি তোমার? শ্ৰী নীলোৎপল চলি। নীলোৎপল চলি। তো অসমীয়া লোক আছে? হয়, অসমীয়া। না ভাই, আমার দোকানে কোনো অসমীয়া লোক আমার দোকানে কিছু রাখবো না। দাদা এবাৰ না 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 কিছু হবো না ভাই, নমস্কার করছো, আপনি বাইরে কাম করুন। দাদা নমস্কাৰ। क्या चाहिए? দাদা এটা কাম বিচাৰি আপোনাৰ ওচৰত আহিছিলোঁ, হ'ব নেকি? क्या तुम आसामीज हो? হয়, মই অসমীয়া ল'ৰা। कुछ नहीं मिलेगा, कुछ नहीं मिलेगा, क्योंकि हमारा यहाँ आसामीज लोगों को काम पे नहीं रखते। तुम लोग तो बेवकूफ है, क्या काम करेगा यहाँ?
দাদা এবাৰ চেষ্টা কৰি চাওঁ। नहीं 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 मिलेगा, नहीं मिलेगा, मैंने बोला नहीं मिलेगा। चल बाहर में ट्राई करो, इधर नहीं मिलेगा। चल टाइम पास करते हैं, काम परेशान। কি হ'ল তই উঠাটো খাই আহিছ যে? আপোনাৰ মাৰ কিবা হৈছে? হা মোৰ মাৰ কিবা হৈছে? সোনকালে বলক। এনেদৰে অকালতে মাকক হেৰুৱাই সি তাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু যাযাবৰৰ দৰে জীৱন কটাবলৈ আৰম্ভ কৰে। আজি যদি অ'ত কাইলৈ আকৌ ত'ত, নাই কোনো ঘৰৰ ঠিকনা, কোনোবাই কিবা দিলে খাই, নিদিলে আনলৈ চাই। এতিয়া সি সকলোৰে আগত পাগল নামেৰে পৰিচিত। এন্ধাৰ ৰাতি নাজানো কিয় অসহায় লাগে, বেদনা ভৰা হৃদয়খনি নীৰৱতাৰে জ্বলে। আশা হৈয়ে ৰ'ল পুৰণি সপোন, দৃষ্টি সকলো নতুন, মাথো সময় তুমি আঁতৰি নাযাবা অকাৰণে উচু